আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিৰ উদ্যোগত আচলতে আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যিহেতু যোৱাকালি যি অসম মিজোৰাম সীমান্তত মিজোৰাম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যি হত্যাযজ্ঞ কৰিলে, যি আমাৰ অসম পুলিচৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিলে, তাৰ ফলত 6জন পুলিচ জোৱান আৰু এজন নিৰীহ জনসাধাৰণ আচলতে নিহত হৈছে। গতিকে তাক আমি তীব্ৰ ভাষাৰে মিজোৰাম চৰকাৰক আমি গৰিহণা দিছোঁ আৰু গৰিহণা দিয়াৰ সমান্তৰালভাৱে আমি মিজোৰাম চৰকাৰৰ মুখ্যমন্ত্ৰী জৰামথংগাক আমি তীব্ৰভাৱে গৰিহণা প্ৰদান কৰাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিসকল আমাৰ নিৰীহ জনসাধাৰণ আচলতে এই হত্যাযজ্ঞত আচলতে নিহত হ'ল, এই নিহতসকলৰ পৰিয়াললৈ অতি কমেও 1 কোটি টকা তেওঁলোকে যাতে এককালীন সাহায্য প্ৰদান কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা আমি মিজোৰাম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যাতে তেওঁলোকে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত নকৰে। আৰু দ্বিতীয় এটা কথা, আমি ইয়াৰ সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু বিভিন্ন ৰাজ্যই অসমৰ ভূমি ইতিমধ্যে বেদখল কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু আমি ইতিমধ্যে গম পাইছোঁ। অৰুণাচল, নাগালেণ্ড, মিজোৰাম এনেধৰণৰ ৰাজ্যসমূহক যদি এনে ধৰণৰ কাৰ্যৰ পৰা আঁতৰাই ৰাখিব লাগে, তেতিয়াহ'লে তেওঁলোকে যি হত্যাযজ্ঞ সংঘটিত কৰিলে তাক তীব্ৰ প্ৰত্যাহ্বান দিবলৈ সাহস গোটাব লাগে। অসম পুলিচক সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰিব লাগে। নিশ্চিতভাৱে আমাৰ অসম পুলিচ যথেষ্ট শক্তিশালী, গতিকে তেওঁলোকক আমি প্ৰত্যুত্তৰ দিবলৈ নিশ্চিতভাৱে আমাৰ অসম পুলিচ প্ৰস্তুত হৈ আছে। কিন্তু এই ক্ষেত্ৰত যদি তেনেধৰণে যদি সময় উচিত যদি প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত যে অৰুণাচলৰ ফালৰ পৰাও এনেধৰণৰ ঘটনা সংঘটিত নহ'ব, তাক আমি নুই কৰিব নোৱাৰোঁ, বা নাগালেণ্ডৰ ফালৰ পৰা যে এনে ঘটনা নহ'ব আমি নুই কৰিব নোৱাৰোঁ। গতিকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি আমি যিসকল মৃত্যু হ'ল ইতিমধ্যে, তেখেতসকললৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। Central Institute of Technology, Kokrajhar. Admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.